মন্ত্ৰী তপন গগৈৰ গৃহ সোণালী পঞ্চায়তৰ নিৰ্বাচনী যুদ্ধখন আকৰ্ষণীয় হৈ উঠিছে। যোৱাকালি মন্ত্ৰীজনে চৰাইপুং বিমলাপুৰৰ এখন নিৰ্বাচনী সভাত ভাগ লৈ বিজেপি দলৰ প্ৰতিনিধিক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনোৱাৰ পিছতে আজি সোণালী পঞ্চায়তৰ যুৱ কংগ্ৰেছৰ সদস্যসকলে চৰাইপুং বিমলাপুৰ চাৰিআলিৰ পৰা প্ৰায় 10 বজাত এক বাইক ৰেলীৰ বাহিৰ কৰে। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়। মন্ত্ৰী তপন গগৈৰ গৃহ সোণালী পঞ্চায়তৰ নিৰ্বাচনী যুদ্ধখন আকৰ্ষণীয় হৈ উঠিছে। যোৱাকালি মন্ত্ৰীজনে চৰাইপুং বিমলাপুৰৰ এখন নিৰ্বাচনী সভাত ভাগ লৈ বিজেপি দলৰ প্ৰতিনিধিক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনোৱাৰ পিছতে আজি সোণালী পঞ্চায়তৰ যুৱ কংগ্ৰেছৰ সদস্যসকলে চৰাইপুং বিমলাপুৰ চাৰিআলিৰ পৰা প্ৰায় 10 বজাত এক বাইক ৰেলীৰ বাহিৰ কৰে। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়।